ৱাটাৰ পাম্পটো বেয়া হৈ আছিল তাকেই ফিটিং কৰোঁ বোলো খোলা আছিল গোটেইবোৰ ভালদৰে মুচি লৈছোঁ ফাৰ্ষ্টত তাৰপিছত বস্তুবোৰ লগাওঁ আৰু এডালক চাফ্ট বুলি কয় চাই থাকক কি কৰোঁ এইটো বিয়াৰিং দুটা থাকে চাফডালত এইটো আনটো এটা এতিয়া ফিটিং কৰোঁ বিয়াৰিং কেইটা ফাৰ্ষ্টত চাফডালত তাৰপিছত চাফডাল ফিটিং কৰিম এতিয়া লাগি যাওঁ আৰু ভাল জেগা এনেকুৱা ফিটিং কৰিবৰ কাৰণে বিচাৰি পোৱা নাছিলোঁ কাঠ এডাল বিচাৰিকে লৈ আহিছোঁ এতিয়া ফিটিং কৰিব লাগি গৈছোঁ এইকেইটা বিয়াৰিং কেইটা ফিটিং কৰি আছোঁ চাফডালত ইমান টুলছ নাই তো অলপ দেশী যোগাৰ কৰি পেলাই ফিটিং কৰি দিছোঁ আৰু টুলছ থাকিলে ইমান কষ্ট নহয় বাৰু এই এটা ফিটিং হ'ল আৰু আনটো ফিটিং কৰোঁ এতিয়া আমাৰ ইণ্ডিয়াততো দেশী যোগাৰতেই চলে গোটেই যোগাৰ মানে ইণ্ডিয়া ইণ্ডিয়া মানে যোগাৰ হ'ল দুয়োটা ফিটিং হৈ গ'ল এতিয়া চাফডাল ক'ত ফিটিং হ'ব সেইটো দেখাই দিওঁ চাফডাল ইয়াতে ফিটিং হ'ব এতিয়া ফিটিং কৰোঁ লাগি গৈছোঁ ফিটিং কৰাত কেমেৰাটো থৈহে লওঁ বোলো এতিয়াহে ভালদৰে ফিটিং কৰিব পাৰিম এখন হাতে ফিটিং কৰিম এখন হাতে কেমেৰা ধৰিম এনেকুৱা নোৱাৰে এটা গ'ল এই ভিতৰত সোমাই আৰু এটাটো সোমাই দিওঁ এতিয়া এই হৈছে আৰু প্ৰায় হৈ গ'ল ফিটিং এই চাওক কেনেকুৱা হৈছে এতিয়া আৰু কিছুমান বস্তু আছে সেইখিনি ফিটিং কৰিলে হৈ যাব এইটো ulaisilu এইটো কিন্তু আনিব পাহৰিল সেইকাৰণে আজি নহ'ব আৰু ফিটিং কৰা এইটো আনিব লাগিব আৰু তাৰপিছত এইটো এনেকুৱা লাগে সেইদিনা যে আনিছিলোঁ যোৰাপাটলৈকে যে বিচাৰি গৈছিলোঁ সেইটো ইয়াৰে আছিল বস্তুটো লাগিব ulaisilu গোটেইখিনি ফিটিং কৰিব নোৱাৰিলোঁ তো এইখিনিতে ৰাখি দিছোঁ আৰু পিছত বস্তুখিনি আনি ফিটিং কৰিম অলপ ফুৰি আহোঁ বোলো মাইণ্ডটো ফ্ৰেছ হ'ব অলপ আহিলোঁ গাড়ীখন ঘৰত থলোঁ এতিয়া খোজকাঢ়ি ওলাই যাওঁ তিনিআলি পিনে অলপ এইটো চালা ৰাস্তাত আহি পাইছে ইমান গাড়ী আহি থাকে অলপ খেদি দিওঁ ইয়াক এই চাওক ৰাইডত গৈছিল চাগে আশা এটা আছে কেতিয়াবা পূৰণ হয় চাকৰি তাকৰি পোৱাৰ পিছতহে আৰু এইবোৰ কম্পিউটাৰ দোকান এখন আহিছোঁ লাইচেন্সখন আহিছিল তাকে সুধো বোলো কিমান টকা লৈ ওলোৱা কি হ'ব দাদা মোৰ লাইচেন্সখন ওলাব লাগিছিল আহিছে মানে কেইটকা ল'বি ন 100 টকা পোষ্টেলত নাহে আজিকালি অনলাইনে ওলাব লাগে এই চাওকচোন এই ঠাণ্ডাত আইচক্ৰীম খাইছে কি মানুহ ইয়াক সুধিলোঁ মোৰ ভিডিঅ'বোৰ কেনে লাগে এই মজা লাগে বোলে আৰু বাহ কিবা খাই লওঁ এতিয়া এইটো আমাৰ ডাঙৰীয়া ভিডিঅ' বনোৱা নাই নেকি বুলি সুধিছিল দেখাই দিছোঁ অলপমান কণী চপ ল'লোঁ দুটা এটাইতো আইচক্ৰীম খালে আমি দুটাই কণী চপ এটা এটা খাওঁ বোলো পেট ফুলাই দিব মাল যায় কাৰণে অলপমান দি দিছোঁ তাকো আৰু চাই আছিল ঘৰত আহি পালোঁ এইটো চাওক কেনেকৈ কাটিছোঁ মই এইবিলাক ট্ৰিক ইনষ্টাগ্ৰামতে দেখিছিলোঁ তাৰ পৰা শিকিছোঁ ভালদৰে কাটা খায় কিন্তু আগতে কাটিওঁতে কিবা দৰে হৈছিল পূৰা এতিয়া এনেকৈ কাটোঁ মই ধুনীয়াকৈ ঘূৰে এই চাওক কি ধুনীয়াকৈ ঘূৰিছে এতিয়া খাওঁ আৰু মজা লগাই পূৰা
এতিয়া মই খোৱাত লাগি যাওঁ আজিৰ কাৰণে এইখিনি আছিল বাই বাই